নমস্কাৰ। আজি মই আপোনালোকক সপোনৰ কথা এটা কৈ দিম বুলি ভাবিছোঁ। এইকেইদিন মানে একদম ৰাতি টোপনি অহা নাই মোৰ, আৰু মনটো বহুত বেয়া লাগিছে। বা মানে মোতকৈ ডাঙৰজনী মানে বহুত বছৰ হ'ল এই পৃথিৱীৰ পৰা বিদায় ল'লে। এইজনী বায়েক মানে সদায় মই সপোনত দেখি আছোঁ। তাৰমানে ইমান দুখ লাগিছে নহয়, ক'বলৈ ভাষা নাই মানে। এইকেইদিনে একেৰাহে মানে কিয় সপোনত আহি আছে মই ক'ব নোৱাৰোঁ। সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই ক'বই নোৱাৰোঁ তাৰ কথা। বহুত দুখ লাগিছে মানে, কিয়নো আমাৰ বাইদেউ মানে যেতিয়া ঢুকাইছিলে, তাই মানে মোক কৈছিলে, ছোৱালী তই ভালকৈ থাকিবা বুলি কৈছিলে মানে মোক। মই যেতিয়া মানে তেতিয়া মই বিয়া পতা মানে আঢ়ৈ মাহ এবছৰ মোৰ মানে বিয়া পতা এবছৰ পিছত বাই ঢুকাইছে। তাই প্ৰথমে ছোৱালী এজনী পাইছিলে, তাৰপিছত ল'ৰা এটা পালেগৈ। ল'ৰাটো পাই মানে জন্ম দি তাই গাখীৰ খোৱাবই নাপালে, তাৰমানে ডেলিভাৰী কেছত মৰিলে। কেঁচুৱাটো ডাঙৰ হৈছে বুলি মানে ধোৱাটো অলপ কাটোতে কেঁচুৱা মোনাটো মানে অভাৰকৈ কাটি পালে। সেইটো কাৰণে মানে তেজটো মানে ৰখাব নোৱাৰাৰ কাৰণে বাই এই পৃথিৱীৰ পৰা মানে চিৰজীৱনৰ কাৰণে বিদায় ল'বলগীয়া হ'ল। তাই মানে মোক সদায় সপোনত কৈ আছে, তুমি কি কৰিছা, ভালে আছানে, ভালকৈ থাকিবি, এনেকৈ মানে কৈ আছে। মানুহে ভাবিব হয়তো মিছা কথা কৈছে বুলি, কিন্তু মিছা কথা ক'লে কেতিয়াও মানে চকু পানী নোলায়। আজিকালিৰ দিনত হোৱা হ'লে হয়তো বহুত ফটো চটো ৰাখিব পাৰিলোঁহেঁতেন। তেতিয়া দিনত মানে আছিলে যে, সেইটো কাৰণে মানে ফটো একপিও মানে ৰাখিব নোৱাৰিলোঁ। ফটো নাই, আছিলে মানে কি হ'ল, আগতে মানে এনেকুৱা গাঙে গাঙে মানে কেমেৰা লৈ ফুৰিছিলে, তেতিয়াহে মানে আমি ফটো মাৰিছিলোঁ। আজিকালিৰ নিচিনা মানে হাতত মোবাইল থকা হ'লে হয়তো বাবাকৰ ফটো বহুত ৰাখিব পাৰিলোঁহেঁতেন। ছোৱালীজনী ধেমাজিতে পঢ়ি আছে, মোৰ ওচৰতে পঢ়ি আছে। সি ছায়েন্সত পঢ়ি আছে। এবাৰ মেট্ৰিক পাছ কৰিলে, ফাৰ্ষ্ট ডিভিজন পালে, 3টা লেটাৰ পালে, ভালকৈ পঢ়িছে। তাৰপৰা ল'ৰাটো মেট্ৰিক পাছ কৰিলে। সিহঁতক মই কেতিয়াবা সুধোঁ, তোমালোকে মাক সপোনত দেখে নাই বুলি। সিহঁতে কয়, আমি কেতিয়াও মাক নেদেখোঁ বোলে, চাবলৈ মন যায় বুলি কয়। আৰু ছোৱালীজনীও মানে মাকৰ চেহেৰাটো পাহৰিলে। ছোৱালীজনীও মানে মাকৰ চেহেৰাটো পাহৰিলে। মোক এদিন মানে তাৰ মাক বুলি মানে যেতিয়া সি সৰু হৈ আছিলে, 3 বছৰ 2 বছৰ হওঁতে ঘৰৰ মানুহে মানে চবেই কৈ দিলে, তোমাৰ মা জীয়াই আছে নহয় বুলি কৈছিলে। তেতিয়া মোক কৈছে, আমাৰ মা আছে নহয়, সেইবুলি মানে মোৰ ওচৰত আহিছে। তেতিয়া মই কৈছোঁ, সঁচা কথাটো কৈ দিলোঁ আৰু, হয় আৰু ময়ে তোমাৰ মা বুলি ক'লোঁ। তাৰপিছত যেতিয়া সি ক্লাছ 8, 9 পালেগৈ, তেতিয়া মই কৈ দিছোঁ, তোমাৰ মা নহয় মই বোলো। সঁচা কথাটো কৈ দিয়া ভাল আৰু, তাৰমানে তোমাৰ মা মৰিলে বুলি মই ডাইৰেক্ট কৈ দিছোঁ। তেতিয়া ছোৱালীজনীক খুব কৈছে, মা বাবু ফটো আছে নেকি বুলি সুধিছে। ছোৱালীজনী যেতিয়া 2 বছৰ হৈছিলে, তেতিয়াই মাকে ঢুকাইছে। ল'ৰাটোক তেতিয়া জন্ম দি কিনিয়ে মানে ঢুকাইছে। যেতিয়া মানে ছোৱালীজনী মানে ছোৱালীজনীয়ে মেট্ৰিক পাছ কৰোঁতে কৈছে আৰু, কেতিয়াবা মাক বহুত মনত পৰে বুলি কৈছে। তাৰমানে মাকৰ মৰমবিলাক সি পাহৰিলে মানে ছোৱালীজনী একেবাৰে সৰু আছিলে। এইটো কাৰণে যেতিয়া ডেলিভাৰী হয়, আপোনালোকে অলপমান সাৱধানকৈ থাকিব। আমাৰ বাজনী বৰ বেয়াকৈ মৰিলে, মানে ডেলিভাৰী কেছত মৰিলে। চিলাপথাৰ মেডিকেলত মৰিছিলে। ধুনীয়াকৈ কেঁচুৱাটো পাইছিলে। তাৰপিছত বাচ্ছাটো পোৱাৰ পিছত মানে পেট বিষালে বুলি কৈছে। পেটটো বিষাওঁতে মানে বিষৰ বেজী মাৰিছিলে হেনো। বিষৰ বেজী মাৰোঁতে মানে বায়ে মানে বেছি মানে কিবা আউলি বাউলি হৈ গ'ল। তাৰপিছত লগে লগে মানে ডেথ হৈ গ'ল বুলি কৈছে। মইতো যাবই নাপালোঁ। যেতিয়া মানে কৰিছে, মৰি মানে আনিলে, ঘৰলৈ আনি থৈছে, তেতিয়া মই চাবলৈ গৈছোঁ বা মই একেবাৰে চাব নোৱাৰা অৱস্থাত। তেতিয়া মই ডাঙৰ ল'ৰাটোক প্ৰেগনেণ্ট হৈ আছিলোঁ, চুবও নোৱাৰোঁ। মই আঁতৰৰ পৰা চাই আছোঁ, আৰু চুলিটো একদম বহুত দীঘল আছিলে তাই। আজি মই বেছি চকু পানী ওলাইছে মানে মই আপোনালোকক দুখৰ কথাটোৱে শ্বেয়াৰ কৰিব পৰা নাই। ইমান দুখ লাগিছে মানে, মানুহজনকো কালি ক'লোঁ, মই ইমান
বাঢ়িলোঁ মোৰ মনত পৰিছে কেলে বোলে মানুহজনে কৈছে মানে মৰা মানুহক মানে কথা পাতিব ইমানকৈ মানে মনত পৰিব নাপায়, মনত পৰিলে তোমাৰ গা বহুত তুমি নিজক নিজে কষ্ট পাবা বুলি কৈছে। তাৰপিছত কৈছে মানে তাৰমানে চাহ বাগান 2 বিঘা পাতি থৈছে, চাহ বাগান 2 বিঘা পাতি থৈছে মানে তাতে মই কেতিয়াবা ইয়াৰ পৰা গ'লে ফটো মাৰিছিলোঁ বিয়া পতাৰ পিছত। তাই বহুত কষ্টৰে মানে চাহ বাগানটো পাতিছিলে। তাৰপৰা মই ফটো মাৰিবলৈ যাওঁতে সি সদায় কয় মই নাইকিয়া হ'লেও তুমি সেইটো চাই থাকিবা দেই বুলি এনেকৈ কয় মানে মোক। তাৰ লগত মই ফটো একপিও ল'ব নোৱাৰিলোঁ। বিন্দুও এতিয়া আলায়াত তেনেকৈ ঘূৰি ফুৰি থাকে, ল'ৰাটো ইয়াৰ আইতাকৰ লগত আছে, ছোৱালীজনী ইয়াতে আছে বাৰু, ছোৱালীজনীক আমি চবেই চাই আছোঁ। কিন্তু এনেকুৱাও মানুহ চিৰজীৱনৰ কাৰণে বিদায় লয় নেকি, মই কেতিয়াবা বহুত দুখ লাগে। সপোনত সদায় আহি থাকে। এদিন মই মানে সত্য কথাটো কৈ দিছোঁ, এদিন তাক মানে সাক্ষাৎ দেখিছোঁ মানে তাই সপোনত দেখিছোঁ আৰু এনেকুৱা। তাৰপিছত সি মোক কয়, সি আগে আগে গৈছে, মই পাছে পাছে গৈ আছোঁ। তাই কৈছে তুমি সোনকালে আহা আকৌ মোৰ লগত এনেকৈ কৈছে। তাৰপিছত তাই এই মুখটো মোক চাব নিদিয়ে, তাৰপৰা পিছফালে মোক যাব দিছে, তাই আগফালে আগে আগে গৈ আছে। তাৰপৰা মই খোজকাঢ়িব নোৱাৰোঁ আৰু বুলি মই ঘূৰি আহিলোঁ ঘৰলৈ। তাৰমানে ইমানে মানে মোক চাই তাক চাব নালাগে, তাক চাই মোক চাব নালাগে। আমি দুজনে টুইন নিচিনা আছিলোঁ। যেতিয়া মানে আমি স্কলাৰশ্বিপ পইচা ওলাব যাওঁ, তেতিয়া তাই হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰত আছিলে, মই ফাৰ্ষ্ট ইয়েৰত আছিলোঁ। তেতিয়া মানে আমি স্কলাৰশ্বিপ পইচা ওলাবলৈ যাওঁ, তেতিয়া মানে তাৰ ফটো থাকিলে মোৰ লগত, মোৰ ফটো থাকিলে তাৰ লগত, তেতিয়া মোৰ ফটোটোৱে তাই লগাই কিনি স্কলাৰশ্বিপ ওলাইছে, তাৰ ফটোটোৱে মই লগাই কিনি মই স্কলাৰশ্বিপ পইচা ওলাইছোঁ। তাৰমানে একো ধৰিব নোৱাৰি, আমি দুজনে টুইনছৰ নিচিনা আছিলোঁ। আৰু বেছি মই মানে কথাবিলাক ভালকৈ আপোনালোকক মই স্পষ্টকৈ মানে ক'বই নোৱাৰোঁ, মোৰ একদম শোকে ধৰিছে। আৰু বেয়া নাপাব আপোনালোকক, বেছি দুখ হোৱাৰ কাৰণে মই মনৰ কথাটো আজি শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ, আজিলৈ আহোঁ।